নমস্কাৰ। স্পিৰিট কল বিশ্বাস কৰেনে? মই কৰোঁ। 1980 চনৰ কথা। সেই সময়ত যথেষ্ট লেখনি পঢ়িছিলোঁ স্পিৰিট কল সম্বন্ধীয়। তেতিয়াৰ জ্যোতিষ সম্বন্ধীয় আলোচনী কালপুৰুষতো প্লেনছেট ৰহস্য বুলি প্ৰবন্ধ এটাও প্ৰকাশ পাইছিল। পঢ়িছিলোঁ। কেনেকৈ আহ্বান কৰিব লাগে তাকো বৰ্ণনা কৰা আছিল। তেতিয়া মোক মোৰ বান্ধৱী এগৰাকী দীপালী গগৈ তেওঁৰ নাম, তেওঁ আহ্বান কৰিছিল আৰু সমূহ বৃত্তান্ত বৰ্ণনা কৰিছিল। তেওঁলোকৰ প্ৰশ্ন আছিল, আমাৰ অবৈধ বিদেশী বহিষ্কাৰ। উত্তৰত যিবোৰ কথা কৈছিল সেইবোৰ বৰ্তমান দেখি আছোঁ। আৰু এটা সত্য কথা ব্যক্ত কৰিব বিচাৰিছোঁ। মোৰ দেউতাৰ উপস্থিতিত ৰাতি 11-12 বজাৰ ভিতৰত আমিও পৰিৱেশ এটা সৃষ্টি কৰি স্পিৰিট কল কৰিছিলোঁ। সেই সময়ত মই এটা চাকৰিৰ বাবে দৰখাস্ত কৰি থৈছিলোঁ। প্ৰশ্নবোৰৰ মাজত মোৰ এই চাকৰিটো কোনে পাব প্ৰশ্ন কৰাত উত্তৰ আহিছিল এনেদৰে, অমুকাৰ মাজু জীয়েক অমুকীয়ে এই চাকৰিটো পাব। সঁচাকৈয়ে এই চাকৰিটো ইণ্টাৰভিউ দি ময়েই পালোঁ। নিযুক্তি পত্ৰ আগৰ দিনৰ 20 পইচাৰ এনভেলপত ডাকযোগে আহিছিল। যথাসময়ত মই চাকৰিত জইন কৰি অৱসৰ ল'লোঁ আৰু আজি সম্পূৰ্ণ 44 বছৰৰ পিছত এই কথা ব্যক্ত কৰিলোঁ। কেনে লাগিল? আৰু সত্য কাহিনী আছে, পাছত লিখিম। ভাল পালে লাইক কৰিব।